নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। আজি পুৱা 9 বজাতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। বন্ধু বান্ধৱীসকল, আমি আপোনালোকক লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। আজি 9টা বজাত ঘোষণা হ'ব এইচএছৰ ফলাফল। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটযোগে জনাইছে যে আজি 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল। এইটো এটা বিগ ব্ৰেকিং নিউজ, এইটো এটা ডাঙৰ খবৰ। আজি পুৱা 9 বজাৰ লগে লগেই ঘোষণা হ'ব এইচএছৰ ফলাফল। উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হ'ব 9 বজাত। আৰু কি ৱেবছাইটত এই ফলাফলসমূহ উপলব্ধ হ'ব সেয়া আমি আপোনালোকক জনাই আছোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'তে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিব। তো বলক পলম নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যে এটা ব্ৰেকিং নিউজ, এটা ভাল খবৰ, কিয়নো আজি পুৱা 9 বজাত ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ এটা ব্ৰেকিং নিউজ, এটা সুখবৰ। এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব আজি পুৱা 9 বজাত। বহুত উৎকণ্ঠাৰ মাজত চলি আছিল, কেতিয়া হ'ব কেতিয়া নহ'ব, কিন্তু আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটযোগে ঘোষণা কৰিলে যে আজি পুৱা 9 বজাতে ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল। কি ৱেবছাইটত ফলাফলকেইটা ঘোষণা কৰা হ'ব সেয়াও আমি আপোনালোকক জনাই আছোঁ। দিনটোৰ আৰম্ভণিতে এটা ডাঙৰ খবৰ দিলোঁ আপোনালোকক। আজি পুৱা 9 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, এটা ভাল খবৰ। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উচ্চতৰ ফলাফল ঘোষণা কৰা হ'ব আজি পুৱা 9 বজাত। ফলাফলৰ বাবে 9টা ৱেবছাইট ঘোষণা মুখ্যমন্ত্ৰীৰ। ৱেবছাইটকেইটা হৈছে ahsec.assam.gov.in, www.indiaairresult.com, assammozbelrest.com, resultnetetexam.com, www.assamresult.co.in, www.resultsiksha, www.assamresult.in, result.in। তো বন্ধু বান্ধৱীসকল, এইকেইটা ৱেবছাইটত আপোনালোকে লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰি আৰু কিছু সময়ৰ পাছতেই ঘোষণা কৰা হ'ব এইচএছৰ ৰিজাল্ট। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি পুৱা 9 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এই মুহূৰ্তত আমি আপোনালোকক দিবলৈ লৈছোঁ এটা ব্ৰেকিং নিউজ, এটা ভাল খবৰ। আজি পুৱা 9 বজাতে ঘোষণা কৰা হ'ব এইচএছৰ ৰিজাল্ট। দিনটোৰ আৰম্ভণিতে এটা ডাঙৰ খবৰ দিবলৈ লৈছোঁ আমি আপোনালোকক। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি ঠিক 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব এইচএছৰ ৰিজাল্ট। ব্ৰেকিং নিউজ, এটা ভাল খবৰ। এয়া আজি পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব এইচএছৰ ফলাফল। আৰু ৱেবছাইটকেইটা আমি আপোনালোকক আমাৰ স্ক্ৰীণত দেখুৱাই আছোঁ। এইকেইটা ৱেবছাইটতে ঘোষণা হ'ব ৰিজাল্ট। এয়া আমি আপোনালোকক সন্মুখত স্ক্ৰীণত দেখুৱাই আছোঁ। ৱেবছাইট 9টামান ৱেবছাইট মুকলি কৰিছে, আৰু এই ৱেবছাইটকেইটাতে আপোনালোকে পাব আপোনালোকৰ এইচএছৰ ৰিজাল্টটো। আপোনালোকে এইকেইটা আমি আমাৰ স্ক্ৰীণত দেখুৱাই আছোঁ আপোনালোকক। এইকেইটা ৱেবছাইটতে লাভ কৰিব আপোনালোকে ৰিজাল্ট। তো বন্ধু বান্ধৱীসকল, আপোনালোকে অলপ সময় ধৈৰ্য ধৰক, আৰু কিছু সময়ৰ পাছতেই যিসকল শিক্ষাৰ্থী আছে, যিসকলে এইচএছত পৰীক্ষা দিছে, সেই ল'ৰা ছোৱালীসকলৰ বাবে এটা সুখবৰ। ঠিক 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব এইচএছৰ ৰিজাল্ট। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব, আৰু যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।